পৰিচৰ্চাত আহিল অসমলৈ এটি ভাল খবৰ ইউৰোপত জিলিকিল অসম সন্তান প্ৰতীক তালুকদাৰ প্ৰথমগৰাকী ভাৰতীয় হিচাপে IFBP প্ৰ কাৰ্ড লাভ কৰিছে পৰিচৰ্চাবিদগৰাকী মেন্স ফিজিক্স শাখাত লাভ কৰিছে 4টাকৈ মেডেল আৰু নভিছ বি সোণৰ পদক নভিছ ওভাৰঅল সোণৰ পদক লাভ কৰিছে আৰু মেন্স ফিজিক্স ক্লাছত ডি সোণৰ পদক আৰু মেন্স ফিজিক্স ওভাৰঅলতো লাভ কৰিছে সোণৰ পদক লাভ কৰিছে ইউৰোপত IFBBৰ প্ৰ কাৰ্ডৰ খিতাপ অৰ্জন অসম সন্তান প্ৰতীক তালুকদাৰৰ আৰু ইনষ্টাগ্ৰাম যোগে এই সাফল্যৰ খবৰ দিছে প্ৰতীক তালুকদাৰে এই খিতাপ জয়ৰ বাবে নিজৰ পৰিয়ালৰ লগতে প্ৰশিক্ষক জেমি ডোৰ ৰোগকো ধন্যবাদ জনায় খেলুৱৈগৰাকীয়ে এক ব্ৰেকিং নিউজ আমি নিউজ লাইভৰ দৰ্শকসকলক জনাই আছো ইউৰোপত IFBBৰ প্ৰ কাৰ্ডৰ খিতাপ অৰ্জন অসম সন্তান প্ৰতীক তালুকদাৰৰ ইনষ্টাগ্ৰাম যোগে এই সাফল্যৰ খবৰ দিছে প্ৰতীক তালুকদাৰে আৰু এই খিতাপ জয়ৰ বাবে নিজৰ পৰিয়ালৰ লগতে প্ৰশিক্ষক জেমি ডোৰ ৰোগকো ধন্যবাদ জ্ঞাপন কৰে খেলুৱৈগৰাকীয়ে Hello viewers, good morning. Last day in Ireland, Ulalo, finally, Dubai jabo karne. আৰু এতিয়া ঋষভে মোক নমাবৰ কাৰণে গৈ আছে ইয়াৰ পৰা যাম মই ইস্তানবুলত গৈ 1.5 ঘণ্টা এটা হেৰি আছে ষ্টপেজ এটা আছে তাত ৰখিব লাগিব 1.5 ঘণ্টা ৰখাৰ পিছত নেক্সট ফ্লাইট ইস্তানবুলৰ পৰা ডুবাইলৈকে থাকিব যেনে তেনে বস্তুখিনি পেক কৰি লৈছোঁ চবতকৈ ডাঙৰ চিন্তা লাগিছে তৰোৱালখনৰ কাৰণে তৰোৱালখন গৈ পালে হ'ল কাৰণ এইখন বহুত ডাঙৰ বস্তু হয় বহুত প্ৰেচিয়াছ বস্তু হয় আৰু জোঙা বস্তু যিহেতুকে হাতত লৈ যাব নোৱাৰোঁ সেইকাৰণে আকৌ লাগেজ কালি আপোনালোকক কৈছোঁ মই লাগেজ এটা কিনিছোঁ ঘৰত গৈ পেলাই গোটেইখিনি বস্তু খুলি আপোনালোকক আনবক্সিং কৰিম আৰু দেখাম কাৰণ বিৰাট ধুনীয়া হয় তৰোৱালখন যিখন পাইছোঁ মই সেইখন মই এনেই ফটোতহে আপোনালোকে দেখিছে আচল বস্তুটো আপোনালোকে দেখিব ঘৰত গৈ পেলাই আৰু গ'ল্ড মেডেলকেইটা আপোনালোকক ধুনীয়াকৈ মই ডুবাই পাই পেলাই আপোনালোকক দেখাম অসমৰ প্লেন বহুতে সুধি আছে প্লেন বনাবলৈ এতিয়ালৈকে প্লেন তেনেকৈ বনোৱা হোৱা নাই গৈ পাই পেলাই মানে ডিছকাছ কৰিম মই কেনেকৈ কি বনাওঁ আৰু কম্পিটিশ্যনৰ কথাও সুধিছে কম্পিটিশ্যন মই এতিয়া জইন নকৰোঁ কাৰণ ইনষ্টাগ্ৰামত বহুত মানুহে সুধি আছে কাৰণ ইণ্ডিয়াত প্ৰ' শ্ব' এটা হ'বৰ কাৰণে গৈ আছে মই যোৱাবাৰো কৈছিলোঁ চাইজ মেটাৰ কৰে মোৰ কাৰণে ইমান জল্দিত মই নাই যেনেকৈ মোৰ 1.5 বছৰত মই ইমানখিনি এচিভ কৰিছোঁ এখন প্ৰ' কাৰ্ড পাবৰ কাৰণে যিমানটো কষ্ট এতিয়া দিছোঁ সিমানটো কষ্ট অলিম্পিয়া পাবৰ কাৰণে যিটো নেক্সট গ'ল হয় ভেগাছত US অলিম্পিয়া মিষ্টাৰ অলিম্পিয়া থাকে 1 মিনিট দৰ্জাখন মাৰি দিওঁ ৰ'বা তো সেই মিষ্টাৰ অলিম্পিয়াৰ কাৰণে মই 1 বছৰ নিজকে দিব বিচাৰিছোঁ প্ৰ' কোৱালিফায়াৰ কাৰণে আৰু প্ৰথম অসমীয়া হ'বৰ কাৰণে যিহেতুকে মই এটা চেষ্টা কৰিম যোন অলিম্পিয়া কাৰণে কোৱালিফাই হ'ব তো গতিকে এইটো এটা বহুত ডাঙৰ কথা ইটছ এ বিগ থিং বাই ইট চেল্ফ আজিলৈ কোনো অসমীয়া অলিম্পিয়া কোৱালিফাই হোৱা নাই ইণ্ডিয়ালৈ অকল এজনেই হৈছে সেইজন হ'ল ভুৱন চৌহান তেখেত কেনেডাত থাকে কিন্তু ইণ্ডিয়ান নহয় বেলেগ ইণ্ডিয়ান কোনো হোৱা নাই এক্সেপ্ট ভুৱন চৌহান তো গতিকে যিটো চেষ্টা আছে সেইটো চলি থাকিব এতিয়া আৰম্ভ হৈছে এটা নতুন জাৰ্ণি আৰম্ভ হ'ব গৈ আছে গতিকে কিমানটো কি পাৰোঁ আপোনালোকৰ আশীৰ্বাদ মৰম চব লাগিব আৰু গৈ পাই পেলাই আপোনালোকক বাকীখিনি কণ্টিনিউ কৰিম আজি ভিডিঅ'টো অন্য একো নাই এয়াৰপৰ্টৰ পৰা ঋষভে এতিয়া গৈ আছে থ'বৰ কাৰণে আৰু এয়াৰপৰ্টৰ পৰা গৈ টাৰ্কিত অলপমান দেৰি বহিম আপোনালোকক টাৰ্কি এয়াৰপৰ্টখিনি দেখাই মেলি পেলাই তাৰপৰা ঘৰ পাই বাকীখিনি আপোনালোকক দেখাম লেট হ'ব আজি ঘৰ পাওঁতে ভিডিঅ'টো চাগে কালি ৰাতিপুৱাহে শেষ হ'ব তো বাকীখিনি আপুনি কালি ৰাতিপুৱা দেখিব চাই থাকিব লভ ইউ অল জয় অসম তুমি জোনাক মোৰ জীৱনৰ বাটতে হেঙুলি ৰং হনাই এটি গাড়ী চলাই ইয়াত কেনেকুৱা লাগে বঢ়িয়া লাগে অসমৰ নিচিনা ইয়াতে কিন্তু ডুবাইত আমাৰ উল্টা ডুবাইত ইফালে মই যিফালে বহি আছোঁ সিফালে আমাৰ ষ্টাইৰিংডাল সেইফালে থাকে ইয়াত চলালে অসম টাইপে লাগে কিন্তু মানে ভাল হেৰিবোৰো বহুত ধুনীয়াকৈ চলে লেন ডিচিপ্লিন মানুহে ফ'ল' কৰে ছিগনেলো ফ'ল' কৰে ধুনীয়া ভাল গোটেইখিনি বস্তু মানে আৰু ৰাস্তাবোৰো প্লেনিঙত বনাই থৈ দিয়া আছে ন ভাল লাগিলে গোটেইখিনি আহি পেলাই বহুত প্লেন চিটি হয় ডাবলিনখন আপোনালোকে পঢ়াৰ ক্ষেত্ৰতে হওক বা যি ক্ষেত্ৰতে হওক ইয়াৰ ডেছক্ৰিপশ্যনত মই আপোনাৰ যোৱা ভিডিঅ'টো দিছোঁ আৰু এইটো ভিডিঅ'টো আপোনালোকে দেখিব ডেছক্ৰিপশ্যনত লিংক আছে ইনষ্টাগ্ৰামতো তাক মেছেজ কৰিব পাৰিব কিবা যদি পঢ়া শুনা ৰিলেটেড কাৰণ ই বহুত অলৰেডি কিমান 4 বছৰ হৈ গ'ল ইয়াত 3 years হৈ গৈছে তাৰ আৰু লাহেকৈ বাসিন্দা হ'ব আৰু ইয়াৰে
আৰু কিবা থাকিলে আপোনালোকে সুধিব পাৰিব, বহুত এপ্ৰ'চেবল হয়, পঢ়া ৰিলেটেড হওক বা যি ধৰণৰে হওক। এনেই আবুল তাবুল এনেই হেৰি নকৰিব, মেছেজ কৰি পেলাই চাকৰিৰ কথা নুসুধিব। কৈ দিছোঁ মই এইটো কথা, কাৰণ এইটো প্ৰথম কথা এইটোৱে কৰে মানুহে, ইয়াতে চাকৰি পোৱা য'তেই নহওক কিয় আপোনালোকৰ নিজৰ স্কিলছ থাকিলে, মই আগতে এইটো কথা কৈছোঁ, ইমান ইজি নহয় বস্তুবোৰ। তো আপোনালোকে সেই বস্তুটো চাই মেলি পেলাই সেনেকৈ এপ্ৰ'চ কৰিব। কিবা যদি ইনফৰমেশ্যন থাকে সেইখিনিয়ে ক'ব, যে চাকৰি দিয়ক বুলি ডাইৰেক্ট মানুহক কৈ নিদিব। কৈ দিছোঁ, বেয়া নাপাব, কাৰণ বহুতে মোক এনেকৈ কয় যে চাকৰি এটা ৰেডি ৰাখক, মই গৈ আছোঁ, যিটো সম্ভৱ নহয়, এইটো কাৰো হাততে নাই, সেইটো ক্ষমতা অকল আপোনালোকৰ নিজৰ হাততে আছে। তো গতিকে ফ'ল' কৰিব ইয়াক, আৰু কিবা থাকিলে সুধিব পাৰিব আপোনালোকে। মাইক টেষ্টিং নহয়, ক্লিক টেষ্টিং 1 2 3 চলি আছে, ঠিক আছে। পাই গ'লোঁ এয়াৰপৰ্ট, ঋষভ ইয়াতে মোক ড্ৰপ কৰিব এতিয়া। থেংক ইউ ওৱান্স এগেইন। নাথাকিলে নাজানো কি হ'ল হয়, মই কৈছোঁৱে আপোনালোকক ভিডিঅ'টোত কৈয়ে আহিছোঁ মই। থেংক ইউ ওৱান্স এগেইন, মানে থেংক ইউ ইজ নট এনাফ, বাট আকৌ লগ পাই আছোঁ, অতি সোনকালে লগ পাই আছোঁ। বেলেগ জেগাৰ প্লেন আছে, সোনকালে বহুত কিবা কিবি বেলেগ হ'ব গৈ আছে, সেইবিলাক গম পাব আপোনালোকে, লাহে লাহে গম পাই থাকিব আৰু জনাই থাকিব আপোনালোকক, চাই থাকিব। তো ইয়াতে মই বিদায় ল'লোঁ, ঋষভৰ ফেমিলি গোটেইখিনিকে আৰু এবাৰ কৈ দিছোঁ ভিডিঅ'টো। থেংক ইউ, বহুত থেংক ইউ। বৰ্তমান লাইনত ৰখি আছোঁ, দুটা লাগি আছে, এইটোত মই গোটেইখিনি বস্তু সোমাই দিছোঁ, আৰু এইটো এক্সট্ৰা তাৰমানে, এইটো আৰু এইটোৰ চাইজৰ অকণমান ডিফাৰেঞ্চ আছে, কিন্তু মই এইটো কিনিব লগা হ'ল কিহৰ কাৰণে, সেই তৰোৱালখনৰ কাৰণে। এতিয়া এইটো বেগটো খালী, এইটো খালী বেগ লৈ যাব লগা হৈছে, যিহেতুকে আনিছোঁ, আৰু এইটো এতিয়া কিনি মেলি পেলাই ইয়াৰ পৰা আকৌ লৈ গৈ আছোঁ। এতিয়া ভিতৰত তৰোৱালখন আছে, এইখন লৈ যাব দিলেই হয়, সেইটোৱে মোৰ টেনশ্যন এটাই হৈ আছে, যাতে লৈ যাব দিয়ক, ইয়াতে গোটেইবোৰ বস্তুৱে আছে। বহুত ড্ৰামাৰ পিছত ফাইনেলি চেক ইনটো কৰি দিলে, লগাই দিলে, এইটো ষ্টেম্প লাগি গ'ল। ডুবাই টু ইস্তানবুল, তাৰপিছত ইস্তানবুলৰ পৰা যাব এতিয়া বৰ্ডিং পাছ, এতিয়া যাব ইয়াৰ পৰা ইস্তানবুল, তাৰপিছত নেক্সট ইস্তানবুলৰ পৰা আছে ডুবাই। বহুত ড্ৰামা কৰিলে, জোঙা বস্তু নিব নিদিয়ে বোলে। তাৰপিছত মই ক'লোঁ ট্ৰফি হয়, বহুত মানে ৰিকুৱেষ্ট কৰিলোঁ, তাত থকা মানুহটোতো যাব দিয়া নাছিলে, কিন্তু লাষ্টত ভিতৰৰ এজন মানুহৰ লগত কথা পাতিলোঁ, তেখেতক ক'লোঁ ট্ৰফি হয়, তাৰপিছত লৈ যাব দিলে। আৰু মানে ফাইনেলি বহুত ৰিকুৱেষ্ট কৰাৰ পিছত লৈ যাব দিছে। চুটকেছটো মই কিনিছোঁ কালি 70 ইউৰো দি, 70 ইউৰো মানে 4-5 হাজাৰ টকা বেছিয়ে হ'ব, 4-5 হাজাৰ, 8 হাজাৰমান টকা হ'ব। 8 হাজাৰমান টকা দি পেলাই মই কালি চুটকেছটো কিনিছোঁ, অকল সেই তৰোৱালখন লৈ যাবৰ কাৰণে। এতিয়া যদি মোক ইয়াত নিব নিদিলে হয়, মই ভাবি পোৱা নাই মানে কি কৰিম। এতিয়াও মানে পূৰা 100% হেৰি হোৱা নাই মই, তাতে ডুবাইত যেতিয়া লাগেজটো দেখিম তেতিয়াহে মানে মই চিয়'ৰ হ'ম যে গৈছে নে নাই ইয়াৰ পৰা, কাৰণ কোনো ঠিক নাই। টাৰ্কিখনো কি কৰে সিহঁতে, কাৰণ টাৰ্কিৰ যিটো এয়াৰলাইন্সত আহিছোঁ, আহোঁতে যিটো মোৰ অভিজ্ঞতা, একদম বাজে এয়াৰলাইন্স, কেতিয়াও নাহিব টাৰ্কিছ এয়াৰলাইন্সত। মোৰ ভুল হৈ গ'ল, ডাঙৰ ভুল হৈ গ'ল, আৰু ইমান বেয়া মানে এক্সপিৰিয়েঞ্চ, বেয়া অভিজ্ঞতা। কাৰণ বহুত মানুহ ইণ্ডিয়াৰ পৰা আহে, ইণ্ডিয়াৰ পৰা আমেৰিকালৈ যায়, বা ইণ্ডিয়াৰ পৰা বিদেশৰ বেলেগ জেগালৈ যায়, ইউৰোপলৈ যায়। আপোনালোকে পাৰিলে এমিৰেটছ বা এটিহাদ এনেকুৱা ধৰণৰ ভাল এয়াৰলাইন্সতে আহিব। টাৰ্কিছ এয়াৰলাইন্স ভুলতো নকৰিব, মোৰতো ডাঙৰ ভুল হৈ গ'ল, আপোনালোকক মোক কৈ আছোঁ। বস্তু হৈ গ'ল, ছিকিউৰিটি চেকিং, বৰ্ডিং পাছ ল'লোঁ, গোটেইখিনি লোৱাৰ পিছত এতিয়া আহিছোঁ চাবৰ কাৰণে ডিউটি ফ্ৰীটো কি পায়, ভিতৰত অলপমান সৰু সুৰা বস্তু চাওঁ, কিবাকিবি ল'ব পৰা যদি যায় ল'ম, নহ'লে গেটলৈ যাওঁ। গেটখন 10:45 ইয়াৰ পৰা ওলাব, এতিয়া আৰু 1 ঘণ্টা আছে, 1 ঘণ্টা অলপমান ঘূৰা ফুৰা কৰোঁ, অলপমান এনেই চাওঁ। আৰু টেনশ্যন এটা হৈ আছে, এইটোৱে মেইন কথা, ই পালে হৈ যায় যিখন তৰোৱাল, মানে মই বহুত ডাঙৰ টেনশ্যন এটা হৈ আছে। যদি এইটো নাপাওঁ বহুত দুখৰ কথা হ'ব। কিছুমান বস্তু মূল্য নাথাকে, সেইটো বস্তু এটা অমূল্য বস্তু হয়, কোনো পইচা চইচা নাই, জুখিব নোৱাৰে আপুনি পইচা দি, প্ৰাইচলেছ বস্তু এটা হয়। মোক যদি কোনোবাই 1 কোটি দিম বুলি কয়, তথাপিও মই নিদিওঁ, মানে সেই ইমান এটা এটাচমেণ্ট, ইমান এটা মোহ এটা হৈ গৈছে বস্তুটোৰ ওপৰত। আপোনালোকে গম পাইছে চাগে কি ক'ব বিচাৰিছোঁ মই। ল'ৰাজন কালি লগ পাইছোঁ ইনষ্টাগ্ৰামৰ ID, বডি বিল্ডিঙত, অ'পেন বডি বিল্ডিঙত খেলিছিলে ল'ৰাজনে, এই এয়াৰপৰ্টত আহি পেলাই ইনষ্টা ID শ্বেয়াৰ কৰিলোঁ আমি। বহুত বস্তু লৈ বহিছোঁ, সঁচা কথা ক'ব গ'লে বহুতে ভোক লাগি আছিলে, কিয় নাজানো, হয়তো চাগে কম্পিটিশ্যনৰ সময়ত বহুত কম খোৱা হোৱাৰ কাৰণে ভোক লাগি থাকিব পাৰে, সেইটো কাৰণে খোৱা বোৱাবোৰ লৈ লৈছোঁ, খাই লওঁ। আৰু এতিয়াও 1 ঘণ্টা আছে, 45 মিনিটছমান আছে, খাই মেলি পেলাই আৰু অলপ দেখাম মাজে মাজে। কি লৈছোঁ, ব্ৰেড লৈছোঁ, মই দেখাই আছোঁ আপোনালোকক। এইটো হ'ল গাহৰি, চচেজ, ব্ৰেড, কণী, ব্ৰেড, বাটাৰ, কল। নৰ্মেলি ডায়েট মোৰ এনেকৈ থাকে গোটেই বছৰ, যি মানে মই বস্তু থাকে, প্ৰ'টিন বেছি খাওঁ, কাৰ্বছো চলে, এতিয়া কাৰ্বছ চাৰ্বছো ভালকৈ খাওঁ, কিন্তু প্ৰ'টিন মোৰ হেৰিত বেছি পাবই আপুনি খানাত, তো বেছি প্ৰ'টিন থকা খানাই খাওঁ। One eternity later.
হেল্ল' ভিউৱাৰ্ছ আহি পালোঁ ভালে ভালে আহি পালোঁ যিটো চবতকৈ ডাঙৰ টেনশ্যন হৈ আছিলে টেনশ্যনটো দূৰ হৈ গ'ল আহিলে তৰোৱালখন আহিলে এতিয়া আপোনালোকক দেখাওঁ মই আনবক্সিং কৰি যিকেইটা মেডেল মই পাইছোঁ প্ৰথমতে আপোনালোকক দেখাওঁ মেইন বস্তুটো টোপনি বিচনাই ঠিক কৰা নাই মই ইমান হৈছোঁ এইকেইদিন কাৰণ বহুত কষ্ট গৈছে আৰু কষ্টৰ যিখিনি গৈছে এতিয়া অলপমান ৰিকভাৰী হ'বৰ কাৰণে টাইম লাগিব কিন্তু ৰিকভাৰী হৈ যাব আজি জিম আৰম্ভ কৰিম আজিৰ পৰা জিম আৰম্ভ কৰিম আকৌ কাৰণ ডাঙৰ ডাঙৰ খেল আহি আছে এইটো বছৰ মই অফ ছিজন কৰিম এবছৰ অফ ছিজন কৰি পেলাই নেক্সট ইয়েৰ যিটো অলিম্পিয়াৰ কোৱালিফিকেশ্যন যিটো লাছ ভেগাছত হয় সেইটো খেলৰ কোৱালিফিকেশ্যন আপোনাৰ নেক্সট ইয়েৰৰ পৰা মই অগষ্টৰ পিছত খেল চাম কোনটো খেলত খেলিম আপোনালোকক জনাই থাকিম ভিডিঅ' ঢেৰ আহিব কাৰণ বহুত কিবা কিবি প্লেন প্ৰগ্ৰেম হৈ আছে বহুত বস্তু চেঞ্জ হ'বৰ কাৰণে গৈ আছে আৰু চাই থাকিব আপোনালোকে প্ৰথম বস্তুটো দেখাওঁ আপোনালোক তৰোৱালখন এইখন এনেকৈ ৰেপ কৰি থৈ দিছে মানে এনেকৈ লেডাৰত আহে ৰেপ কৰি পেলাই আৰু এই তৰোৱালখনৰ ইয়াতে লিখা আছে যিটো নেশ্যনেল ফিজিক কমিটি হয় তেওঁলোকে এইটো লিখি দিছে 2023 NPC ৱৰ্ল্ড ৱাইড মাছল কণ্টেষ্ট আয়াৰলেণ্ড অ'পেন মেন্স ফিজিক অভাৰঅল উইনাৰ এতিয়া আপোনালোক মই বুজাই দিওঁ অভাৰঅল উইনাৰটো কি হয় এতিয়া প্ৰত্যেকটো গ্ৰুপত যেনেকৈ এ থাকে বি চি ডি এনেকুৱা জিৰলৈকে গ্ৰুপ আছিলে সেইটো হাইট বেছ গ্ৰুপ হয় এতিয়া মই আছিলোঁ ডি কেটেগৰীত আৰু অভাৰঅলখন জিকিবৰ কাৰণে প্ৰথমতে প্ৰত্যেকটো কেটেগৰীত এ কেটেগৰীত গ'ল জিকিব লাগিব বি কেটেগৰীত গ'ল জিকিব লাগিব যিকেইটাই গ'ল প্ৰত্যেকটো কেটেগৰীত জিকিছে তাহাঁতৰ মাজত ফাইনেল বেটেলটো হ'ব ফাইনেল যুদ্ধখন হয় আৰু ফাইনেল যুদ্ধখন হ'ল গোটেইকেইটাৰ মাজত আৰু লাচিতৰ তেজ অসমৰ কাৰণে আহি গ'ল মেডেল আৰু লগতে এখন ছুৱৰ্ড আৰু মেডেলকেইটা মই ধুনীয়াকৈ গামোচাখনৰ ভিতৰত এনেকৈ মাৰি থৈ দিছোঁ গামোচাই মেইন আমাৰ গতিকে নষ্ট নহওক এইটো মোৰ বেজ নম্বৰ আছিলে 44 যোৱাবাৰ যেতিয়া মই ইটালীত গৈছিলোঁ তেতিয়া মোৰ বেজ নম্বৰ আছিল 111 এইবাৰ পাইছোঁ মই বেজ নম্বৰ 44 আৰু লগতে এই 4টা গ'ল্ড মেডেল এইটো হ'ল মাছল কণ্টেষ্ট ইণ্টাৰনেশ্যনেল ধুনীয়া এটা ডায়মণ্ড লগোৱা থাকে ইয়াৰ মাজত এইটো গ'ল্ড মেডেলটো আপোনাৰ অভাৰঅলৰ কাৰণে দিয়ে প্ৰথমটো যিটো খেলিছিলোঁ মই ন'ভেজ কেটেগৰী বি কেটেগৰী অভাৰঅলটো জিকিছোঁ প্ৰথমতে গ'ল্ড পাইছোঁ তাতে গ'ল্ডটো দেখাওঁ মই এইটো হ'ল গ'ল্ড মেডেল এইটোক জিকাৰ পিছত অভাৰঅলত জিকিলোঁ এইটো গ'ল্ড মেডেল IIBB প্ৰফেশ্যনেল লীগ তো IIBB প্ৰ' লীগৰ পৰা গ'ল্ড মেডেলটো পাইছোঁ এই দুটা পোৱাৰ পিছত এইটো হ'ল গ'ল্ড মেডেল তাৰপিছত পাইছোঁ অভাৰঅল আৰু লগতে দেখাই দিওঁ এইকেইখন কাণ্ট্ৰিত মাছল কণ্টেষ্ট আয়াৰলেণ্ড যিটো আয়াৰলেণ্ডত হৈছিলে এবাৰ আৰু এখন হ'ল আয়াৰলেণ্ডৰ ফ্লেগ ইণ্ডিয়াৰ নিচিনাই হয় গ্ৰীণ হোৱাইট আৰু অৰেঞ্জ কিন্তু বেলেগ ধৰণে থাকে এইকেইটা কাণ্ট্ৰিত হয় ফিলিপিনছ জাপান ব্ৰাজিল আমেৰিকা আয়াৰলেণ্ড আৰু এই কোন দুখন কাণ্ট্ৰি বা আপোনালোকে জনাবচোন আৰু লগতে আপোনালোকক মই দেখাই দিওঁ এইটো হ'ল হেৰি আৰু যিটো গ্ৰুপ বিত গ'ল্ড মেডেল জিকিছোঁ সেইটোৰ মেডেলটো হ'ল এইটো আৰু লগতে অভাৰঅল যিটো জিকিছোঁ গ্ৰুপ ডিৰ সেইটোৰ মেডেলটো হ'ল এইটো একেধৰণৰে মেডেল পায় তো টোটেল মুঠ হৈ গ'ল এতিয়া 4টা মেডেল 1 2 3টা আৰু এইটো 4টা মেডেল তো বহুত ভাল লাগিলে যিখিনি কষ্ট কৰিছিলোঁ যিখিনি যি কৰিছিলোঁ এতিয়াতো আগৰ যিখিনি খেল আহি আছে সেইখিনি বহুত ডাঙৰ ইম্পৰ্টেণ্ট খেল হয় কাৰণ অসমৰ পৰা আজিলৈ কোনো অলিম্পিয়া কোৱালিফাই হোৱা নাই ইণ্ডিয়াৰ পৰা ইনফেক্ট এইবছৰ কোনোবা যদি হয় হ'ব পাৰে কাৰণ জুলাইত এটা প্ৰ' শ্ব' হ'ব গৈ আছে কিন্তু জুলাইৰ প্ৰ' শ্ব'টো মই নেখেলোঁ দিল্লীত হ'ব গৈ আছে প্ৰ' শ্ব'টো মই নেক্সট ইয়েৰে খেলিম যি প্ৰ' শ্ব' খেলোঁ বাট আফটাৰ অগষ্ট মই টাৰ্গেট কৰিছোঁ সেই প্ৰ' শ্ব'টো যিকোনো প্ৰ' শ্ব' মই খেলিবৰ কাৰণে এতিয়া বহুত কাম কৰিব আছে মোৰ যিটো প্ৰ' শ্ব' হয় সেইটো অগষ্টৰ পিছতে মই আপোনালোকক আপডেট দি থাকিম ইনষ্টাগ্ৰামত বহুতে মেছেজ কৰিছে ফ'ল' কৰি যাব মোৰ আপডেটছ যেনেকুৱা প্ৰগ্ৰেছ হয় সেইবিলাক চব আপোনালোকে দেখি পাব কিমান কি আগবাঢ়ি গৈ আছে এইবিলাকো বস্তু আপোনালোকে দেখা পাব চাই থাকিব ভিডিঅ'টো ইয়াতে সামৰিছোঁ এতিয়া গৈ আছোঁ জিমৰলৈকে জিমতো এটা ৰিয়েকশ্যন ভিডিঅ' এটা বনাম য'ত জিমত যাওঁ য'ত ৱৰ্কআউট কৰোঁ তাতে মই মানুহবোৰক মানে চবেই বহুতে গম পায় গতিকে সিহঁতৰ ওচৰত লৈ গৈ দেখাম আজি লাভ ইউ অল গাইজ মৰম দি থাকিব ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব জয় অসম